নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। আৰু এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিশ্বজুৰি গোপনে ৰখা হৈছিল কৰোনাত মৃত্যুৰ প্ৰকৃত তথ্য। দ্য ইকনমিষ্টৰ প্ৰতিবেদনত ওলাইছে ভয়ংকৰ তথ্য। আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো বিশ্বৰ আগশাৰীৰ আলোচনী দ্য ইকনমিষ্টে দাবী কৰিছে যে পৃথিৱীৰ বহু দেশে কৰোনাৰ মৃত্যুৰ সঠিক প্ৰতিবেদন প্ৰকাশ কৰা নাই। আৰু লগতে ভাৰতৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰমী এটা ৰূপ দেখিবলৈ পোৱা গৈছে। দৈনিক লক্ষাধিক লোক সংক্ৰমিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। কৰোনা আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ পৰিসংখ্যা সন্দৰ্ভত ভিন্ন সময়ত বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে। কোনো দেশে কৰোনা আক্ৰান্তৰ সঠিক তথ্য গোপন কৰি ৰখাৰো অভিযোগ উত্থাপিত হৈছে। ঠিক একেদৰে বহু দেশে কৰোনাত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা প্ৰকাশ নকৰে বুলিও সময়ে সময়ে বিভিন্নজনে অভিযোগ উত্থাপন কৰে। কিন্তু এই অভিযোগ প্ৰতি অভিযোগৰ মাজতে বিশ্বৰ আগশাৰীৰ আলোচনী দ্য ইকনমিষ্টে দাবী কৰিছে যে পৃথিৱীৰ বহুতো দেশে কৰোনাৰ ফলত কিমান মানুহৰ মৃত্যু হৈছে সেয়া গোপনে ৰাখিছে। এছিয়াৰ চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ 6 লাখ লোকৰ মৃত্যু হৈছে। আনহাতে দ্য ইকনমিষ্টে দাবী কৰিছে যে এতিয়ালৈকে এছিয়াত 24ৰ পৰা 71 লাখ লোকে প্ৰাণ হেৰুৱাইছে। আৰু বাকীবোৰ মানুহৰ সংখ্যা কলৈ গ'ল? লেটিন আমেৰিকা আৰু কেৰিবিয়ান দেশসমূহত চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি মৃত্যুৰ সংখ্যা 6 লাখ। কিন্তু বিশ্বৰ আগশাৰীৰ এই আলোচনীখনে ইয়াত 15ৰ পৰা 18 লাখ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। আৰু এতিয়া আপোনালোকক জনাইছো ভাৰতৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমী ছবি এটা দেখিবলৈ পোৱা গৈছে। দ্য ইকনমিষ্টে দাবী কৰিছে যে প্ৰতিদিনে ভাৰতবৰ্ষত 6ৰ পৰা 31,000 লোকৰ মৃত্যু হৈছে প্ৰতিদিনে। আনহাতে চৰকাৰী পৰিসংখ্যাই কয় যে প্ৰতিদিনে 4,000 লোকৰ মৃত্যু হৈছে ভাৰতত। অৱশ্যে ভাৰত চৰকাৰে দ্য ইকনমিষ্টৰ এই দাবী অস্বীকাৰ কৰিছে। প্ৰতিবেদন অনুসৰি বহুতো দুখীয়া দেশে প্ৰকৃত মৃত্যুৰ পৰিসংখ্যা এতিয়ালৈকে লুকুৱাই ৰাখিছে বুলি দাবী কৰিছে বিশ্বৰ এই আগশাৰীৰ আলোচনী দ্য ইকনমিষ্টৰ এই প্ৰতিবেদন। পৰৱৰ্তী খবৰটো হৈছে অসমৰ কৃষকৰ চাউল নিকিনে চৰকাৰে। মে'ত লোৱা সিদ্ধান্ত জুনৰ কেবিনেটত কিয় সলালে অসম চৰকাৰে? মে' মাহৰ শেষৰ সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয়াক লৈ দিছপুৰত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে অসমৰ বৰ্ধিত অৰ্ধতাযুক্ত অসমৰ ধান ক্ৰয়ৰ ক্ষেত্ৰত খাদ্য নিগমে অনীহা প্ৰকাশ কৰাৰ বিষয়টো কিদৰে চম্ভালিব পৰা যায় সেই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ কৃষকে 50 লাখ মেট্ৰিক টনৰো ওপৰৰ ধান প্ৰতি বছৰে উৎপাদন কৰে। অথচ খাদ্য নিগমে অৰ্ধতাৰ বাবেই এই ধান ক্ৰয় কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পোৱা অসুবিধাৰ বাবে অসমত খুব কম পৰিমাণৰ ধানহে ক্ৰয় কৰে। তেনে পৰিপ্ৰেক্ষিতত অসমৰ কৃষকৰ ধান কিদৰে চৰকাৰে ন্যূনতম সমৰ্থন মূল্যৰ পৰিধান বৃদ্ধি কৰি ক্ৰয় কৰিব পাৰি সেই বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। শেহতীয়াকৈ যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত সমাজ কল্যাণ বিভাগে যোগানকাৰীৰ মাধ্যমত অংগনবাড়ী কেন্দ্ৰত যোগান ধৰা চাউল পোনপটীয়াকৈ FCIৰ পৰা ক্ৰয় কৰাৰ বাবে লোৱা সিদ্ধান্তই পূৰ্বৰ সিদ্ধান্তক লৈ দ্বিধাগ্ৰস্তাত থকা কৃষকসকলক বাৰুকৈয়ে ক্ষুব্ধ আৰু অসন্তুষ্ট কৰিছে। সমাজ কল্যাণ বিভাগে কেবিনেটত লোৱা সিদ্ধান্তৰ ব্যাখ্যা আগবঢ়াই কৈছে যে খাদ্য নিগমৰ পৰা পোনে পোনে চাউল ক্ৰয় কৰা সিদ্ধান্তৰ ফলত সমাজ কল্যাণ বিভাগক 30 টকা দৰত চাউল যোগান ধৰা মধ্যভোগী চক্ৰটোৰ পৰা সকাহ পোৱাৰ লগতে খাদ্য নিগমৰ পৰা 22 টকা দৰত চাউল ক্ৰয় কৰাৰ বাবে লোৱা সিদ্ধান্তই প্ৰতি কেজি চাউলত 8 টকাকৈ বিভাগ তথা চৰকাৰক লাভৱান কৰিব। কিন্তু কেবিনেটত খাদ্য নিগমৰ ভঁৰাললৈ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ পৰা অহা চাউল ক্ৰয় কৰাৰ পৰিৱৰ্তে মে' মাহত লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰা হ'লে সকলোৰে লাভ হ'লহেঁতেন। কৃষি বিপণনৰ জৰিয়তে অসমৰ কৃষকৰ ধান পোনে পোনে ক্ৰয় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'লে চৰকাৰৰ
চৰকাৰৰ লাভ তাতোতকৈ বৃদ্ধি পোৱাৰ লগতে উৎপাদিত ধান পানীৰ দামত মধ্যভোগী গোটোৱা কৃষক সকলো লাভৱান হোৱাৰ সম্ভাৱনা আছিল 15 দিনমান আগতে লোৱা সিদ্ধান্ত বুধবাৰৰ কেবিনেটত লোৱা সিদ্ধান্ত এইদৰে খণ্ডন কৰা ঘটনাটো ৰাজ্যৰ কৃষকৰ সমস্যাক লৈ সমাজ কল্যাণ বিভাগ কৃষি বিভাগ খাদ্য আৰু অসামৰিক যোগান বিভাগ আদি কিমান দায়বদ্ধ সেই লৈ সন্দেহৰ সৃষ্টি হৈছে অথচ বিগত চৰকাৰৰ দিনতে এই সিদ্ধান্ত লৈ থোৱা হৈছিল যে পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন কৃষি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে কৃষি বিপণন নিগমক সংযুক্ত কৰি অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ধান বিপণন সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব আৰু আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএম কিষাণৰ পৰা যিসকলে লোন লৈছে তেওঁলোকৰ ওপৰত এতিয়া অভিযোগ আৰু তেওঁলোকে যিসকলে ভুৱা তথ্য দি পিএম কিষাণৰ পৰা 2000 টকাৰ এবছৰত 3বাৰ কিস্তি যি 2000 টকাৰ পায় সেই কিস্তিৰ ওপৰত এবাৰ অভিযোগ উত্থাপন হৈছে পিএম কিষাণ আঁচনিত হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰী উভতাই দিব লাগিব ধন যিসকলে ভুৱা তথ্য পাতি দি পিএম কিষাণৰ পৰা টকা লাভ কৰিছে ৰাজ্যত পিএম কিষাণ আঁচনিক লৈ ভয়াৱহ জালিয়াতি সংঘটিত হৈছে জিলাই জিলাই লাখ লাখ ভুৱা হিতাধিকাৰীয়ে হৰলুকি কৰিছে আঁচনিৰ লাখ লাখ টকা কৃষি বিভাগৰ চৰম অৱহেলা আৰু দুৰ্নীতিৰ ফলত ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে এই আঁচনিৰ বৃহৎ ধন এইবাৰ অসমৰ মানকাছাৰ জিলাত পিএম কিষাণ আঁচনিৰ পৰ্টেলত সোমাল প্ৰায় 20,000 হিতাধিকাৰীৰ নাম এই 20,000 হিতাধিকাৰীৰ ভিতৰত জিলাখনৰ হিতাধিকাৰী মাত্ৰ 4,000 মান হোৱাৰ বিপৰীতে আন জিলাৰ হিতাধিকাৰী সোমাইছে প্ৰায় 15,000 উল্লেখযোগ্য যে মানকাছাৰত মুঠ কৃষকৰ সংখ্যা প্ৰায় 49,000 কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে অকল মানকাছাৰত নহয় সমগ্ৰ অসমত যদি চালি জাৰি চোৱা হয় এখন ঘৰত 3জন মানুহে পিএম কিষাণৰ টকা লাভ কৰিছে এতিয়াও ছাত্ৰ অৱস্থাত পঢ়া শুনা কৰি আছে তেওঁলোকেও কৃষকৰ এই টকা লাভ কৰিছে ইয়াৰ ওপৰত চৰকাৰে তদন্ত কৰিব লাগে কেনেকৈ এখন ঘৰত এটা পৰিয়ালত 4-5জন মানুহে কৃষক লোনৰ টকা পাইছে ইয়াত চৰকাৰৰ পক্ষধাৰী বা চৰকাৰৰ লগত জড়িত বা চৰকাৰৰ কিছুমান মানুহে ইয়াৰ ওপৰত এই জালিয়াতি কৰিছে নেকি ইয়াৰো তদন্ত কৰিলে সঠিক তথ্য অৰ্থাৎ জুলুঙাৰ মেকুৰী ওলাই পৰিব পিএম কিষাণ আঁচনিৰ বাবে যোগ্য কৃষকৰ সংখ্যা প্ৰায় 32,000 মানকাছাৰত কিন্তু 20,000 ভুৱা কৃষকৰ নাম পিএম কিষাণৰ পৰ্টেলত সোমোৱা তৎপৰ হৈছে কৃষি বিভাগ আৰম্ভ কৰিছে এতিয়া তদন্ত ইতিমধ্যে জিলাৰ কৃষি বিষয়া মইনুল হকে প্ৰায় 20,000 ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে অকল মানকাছাৰত নহয় অসমৰ চুকে কোণে অসমৰ প্ৰত্যেকখন জিলাতে ইয়াৰ তদন্ত কৰিব লাগে এতিয়াও বহুত ছাত্ৰৰ একাউণ্টত এই পিএম কিষাণৰ টকা সোমাই আছে ছাত্ৰই কেনেকৈ এই কৃষি লোনৰ টকা লাভ কৰিব পাৰে ইয়াৰ ওপৰত চৰকাৰে যদি বৃহৎ তদন্ত আৰম্ভ কৰে তেনেহ'লে জুলুঙাৰ মেকুৰী ইতিমধ্যে ওলাই পৰিব আৰু ওলাই পৰিছেও ইতিমধ্যে জিলা কৃষি বিষয়া মইনুল হকে এই কথা জনাইছে আৰু 20,000 ভুৱা হিতাধিকাৰীৰ নাম প্ৰস্তুত কৰিছে প্ৰতিগৰাকীৰ ভুৱা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিছে জাননী তেওঁলোকে ঘূৰাই দিব লাগিব টকা যদি ঘূৰাই নিদিয়ে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া প্ৰশ্ন উঠিছে অসমৰ প্ৰত্যেকখন জিলাত যদি এনেধৰণে জিলাধিপতিয়ে এই কৃষি লোনৰ হিতাধিকাৰীৰ তথ্য সঠিককৈ পৰ্যবেক্ষণ কৰে যদি চাই তেতিয়াহ'লে তেওঁলোকে চাব আসল জুলুঙাৰ মেকুৰী ওলাই পৰিব ছাত্ৰসকলে কেনেকৈ কৃষি লোনৰ টকা লাভ কৰিছে আছে বহুত এনেকুৱা জিলাত সোমাই আছে হাজাৰ হাজাৰ এনেকুৱা ভুৱা তথ্য দি বা ভুৱা হিতাধিকাৰীয়ে টকা লাভ কৰি আছে অন্যথা লোৱা হ'ব আইনগত ব্যৱস্থা যদি টকা ঘূৰাই দিয়া নহয় জিলাখনত এই ভুৱা হিতাধিকাৰী কিদৰে লাভ কৰিলে আঁচনি ধন সচেতন ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কোন জড়িত হৈ আছে এই দুৰ্নীতিৰ লগত প্ৰশ্ন প্ৰকৃত কৃষকৰ লগতে সচেতন ৰাইজৰ আৰু চৰকাৰে প্ৰত্যেকখন জিলাত এই পিএম কিষাণৰ নামত বৰ্তমান সময়ত যিসকলে টকা লাভ কৰি আছে প্ৰত্যেকজনৰ তথ্য দাঙি ধৰিব লাগে আৰু প্ৰত্যেকজনৰ তথ্য শুদ্ধকৈ পৰ্যবেক্ষণ কৰিব লাগে যে কৃষকসকল আসলতে তেওঁলোক কৃষক প্ৰকৃত নে তেওঁলোকে এনে টকা লাভ কৰি আছে এতিয়া বহুত এনেকুৱা হিতাধিকাৰী আছে যিসকলে টকা লাভ কৰি আছে তেওঁলোক কৃষকৰ লগত বা কৃষি কাৰ্যৰ লগত মুঠেই জড়িত নহয় বহুত ছাত্ৰ আছে
টকা লাভ কৰি আছে বহুত কৃষিখণ্ডৰ লগত জড়িত নহয় তেওঁলোকে চৰকাৰৰ কথা কৈ অমুক চৰকাৰৰ কথা কৈ তেওঁলোকে আঁচনি ধন পাই আছে চৰকাৰে যদি পৰ্যবেক্ষণ কৰে নিৰপেক্ষভাৱে তেনেহ'লে জুলুঙাৰ মেকুৰী ওলাই পৰিব